हेलो फ्रेंड्स কি খবৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি লৈ আহিছো এটা নতুন ৰেচিপি ভেন্দিৰ অতি সহজতে বনাব পাৰি আৰু বৰ্তমান সময়তো ভেন্দিৰ সিজন হয় এই ৰেচিপিটো আগতে মই বহুতবাৰ ট্ৰাই কৰিছো বহুত বেছি টেস্টি হয় খাবলৈ যদি আপোনালোকে খাই পোৱা নাই তেনেহলে ট্ৰাই কৰিব বিৰাট বেছি টেস্টি হয় খাবলৈ তেতিয়াহলে বলক আমি ভিডিওটো আৰম্ভ কৰো যদি মোৰ ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে থকা বেল আইকনটো বজাই দিব তেতিয়াহে মই দিয়া ভিডিওবোৰ সময়মতে পাই থাকিব তেন্তে বলক ভিডিওটো আৰম্ভ কৰো ইয়াৰ কাৰণে মই লৈছো এয়া ভেন্দিখিনি ধুই মই আধা ঘণ্টা মানৰ কাৰণে থৈ দিছো যাতে পানীটো গুচি যায় তাৰ পিছত ভেন্দিখিনি মই এনেকৈ কাটি লৈছো টুকুৰা টুকুৰিকৈ কাটি লৈছো মাজেৰে ফালি দিছো গোটেইটো ফালি দিয়া নাই আধালৈকেহে ফালি দিছো এই পিনে দুটা পিয়াজ লৈছো ডাঙৰ সাইজৰ ডাঙৰকৈ কাটি লৈছো আৰু এটা সৰু পিয়াজ লৈছো সৰুকৈ কাটি লৈছো আৰু এফালে আদা নহৰু লৈ লৈছো আৰু এই পিনে দুটা বিলাহী লৈ লৈছো বিলাহীখিনি আপোনালোকে পেষ্ট বনাই ল'ব পাৰে মই বনোৱা নাই মই সৰুকৈ কাটি লৈছো এইপিনে মই কেৰাহী এখন পাতি লৈছো আৰু এ তেল গৰম হোৱাৰ লগে লগে ডাঙৰকৈ কাটি লোৱা পিয়াজখিনি 2 মিনিট মানৰ কাৰণে ভাজি লম গেছটো আপোনালোকে লো ফ্লেমত ৰাখিব আৰু এইখিনি 2 মিনিটৰ কাৰণে ভাজি ল'ব লাগিব পিয়াজখিনিৰ কালাৰটো অলপ ৰঙচুৱা হোৱালৈকে ভাজি লম 2 মিনিটৰ কাৰণে ভাজি হৈ গ'ল আৰু এইখিনি মই এতিয়া প্লেট এখনত কাঢ়ি লম এইখিনি তেলতে মই এয়া কাটি থোৱা ভেন্দিখিনি দি দিম ভেন্দিখিনি 5-6 মিনিটৰ কাৰণে ফ্ৰাই কৰিলেই হ'ল যেতিয়া ভেন্দিখিনিৰ কালাৰটো অলপ চেঞ্জ হ'ব তেতিয়া উঠাই দিলেই হ'ল আৰু অলপ সোৱাদ অনুসৰি নিমখ দি দিছো আৰু এইখিনি আকৌ ভালদৰে মিক্স কৰি দিছো এতিয়া এইখিনি মোৰ 5-6 মিনিটৰ কাৰণে ভাজা হৈ গ'ল আৰু এইখিনি মই এতিয়া কাঢ়ি ৰাখিম এখন কেৰাহীতে মই তেলৰ পৰিমাণ সৰহকৈ দি আধা চামুচ পাঁচফোৰণ দি দিছো তাৰ পিছত সৰুকৈ কাটি ৰখা পিয়াজখিনি মই ভাজি লৈছো পিয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ব লাগিব তাৰ পিছত ইয়াতে মই দি দিম আদা নহৰু পেষ্টখিনি আৰু এইখিনি গোটেইখিনি মিক্স কৰি দিছো আকৌ আৰু তাতে মই দি দিম দুটা কেঁচা জলকীয়া আৰু এতিয়া মই এইখিনি অলপ সময় ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছত তাতে দি দিম কাটি ৰখা বিলাহীখিনি আৰু বিলাহীখিনি দি দিছো এতিয়া এইখিনি গোটেইখিনি মিক্স কৰি ভাজি ল'ম এনেকৈ মই ইয়াতে দি দিছো নিমখ নিমখটো অলপ কমাই দিব যিহেতু আমি ভেন্দিখিনি ভাজোতেও নিমখ দিয়া হৈছে আৰু অলপ হালধি গুড়া দি লৈ মই গোটেইখিনি মিক্স কৰি আকৌ ভাজি লৈছো আৰু ইয়াতে অলপ মই দি দিছো জিৰা গুড়ি আৰু ধনিয়া গুড়ি আৰু গৰম মছলা আৰু অলপ মিট মছলা আৰু জলকীয়া গুড়া আৰু এইখিনি মই আকৌ মিক্স কৰি ভাজি ল'ম এইখিনি যেতিয়ালৈকে ভালদৰে সিজি নাযায় তেতিয়ালৈকে আমি এইখিনি অলপ সময় ভাজি ল'ব লাগিব এতিয়া মই ভেন্দিখিনি ইয়াত দি দিছো আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ভাজি ল'ম ইয়াতে দি দিছো ভাজি লোৱা পিঁয়াজখিনি আৰু গেছটো মই কম ফ্লেমত লৈ লৈছো আৰু এইখিনি এতিয়া আকৌ লৰাই দিম গেছটো একেবাৰে কম ৰাখিব তেতিয়াহে আমাৰ ভেন্দিখিনি সিজিব এইখিনি মই এতিয়া অলপ সময়ৰ কাৰণে সিজিব দিম ইয়াতে মই 2 চামুচ নেমুৰ ৰস দি দিছো আৰু এইখিনি আকৌ এনেদৰে মিক্স কৰি ভাজি ল'ম
আৰু এইখিনি মই 15 মিনিটমান সময় এনেদৰে ভাজি লৈছোঁ যাতে ভেন্দিখিনি ভালকৈ সিজে। ভেন্দিখিনি সিজি যোৱাত এয়া মই ভেন্দিখিনি কাঢ়ি ল'লোঁ আৰু এয়া আমাৰ আজিৰ ভেন্দিৰ ৰেচিপি হৈ গ'ল।